হেল্ল' বন্ধুসকল, মই নয়ন। আসাম পুলিচৰ সাব ইন্সপেক্টৰ ABUB আৰু এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্সৰ জুনিয়ৰৰ ৰিটেন এক্সামক লৈ এটা নতুন আপডেট আহিছে SLPRB ফালৰ পৰা। চাই লওঁ আহকচোন নতুন আপডেটটো কি। এইখন হৈছে সেই নটিচখন যিখন SLPRB ফালৰ পৰা ওলাইছে। এইখন এখন এক্সটেনশ্যন নটিচ হয়, যিখনৰ যোগেদি অসম পুলিচৰ SIUB আৰু আসাম কামাণ্ডো বেটেলিয়নৰ SIAB আৰু লগতে চিভিল ডিফেন্সৰ এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ জুনিয়ৰ পোষ্টবোৰৰ ৰিটেন এক্সাম হ'বলগীয়া কথা আছিল 24 এপ্ৰিল তাৰিখে। তাৰ বাবে আপোনালোকে নিজৰ এডমিট কাৰ্ডবোৰ লাভ কৰিবলৈ হ'লে SLPRB ৱেবছাইটত নিজৰ ডিটেইলছখিনি ছাবমিট কৰাৰ লাষ্ট ডেটটো এক্সটেণ্ড কৰি দিয়া হৈছে। আগতে 15 মাৰ্চত ওলোৱা নটিচখনৰ যোগেদি লাষ্ট ডেট নিৰ্ধাৰণ কৰি দিয়া হৈছিল 30 মাৰ্চ, কিন্তু এতিয়া লাষ্ট ডেটটো এক্সটেণ্ড কৰি 3 এপ্ৰিলৰ গধূলি 5 বজালৈকে কৰি দিয়া হৈছে। অৰ্থাৎ 3 এপ্ৰিলৰ গধূলি 5 বজাৰ আগে আপোনালোকে নিজৰ ডিটেইলছখিনি SLPRB ৱেবছাইটত ছাবমিট কৰিব লাগিব। যদি এনেকুৱা নকৰে তেনেহ'লে আপোনালোকে 24 তাৰিখে হ'বলগীয়া ৰিটেন এক্সামৰ বাবে এডমিট কাৰ্ডবোৰ লাভ নকৰিব আৰু এক্সামটো দিব নোৱাৰিব। চ' এই কামটো আপোনালোকে অতি সোনকালে কৰক। চ' এইটোৱে আছিল আজিৰ আপডেট। চ' এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ', জব আপডেটছ আৰু GK GS কাৰেণ্ট এফেয়াৰ ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেল এক্সামক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।